কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, লগতে আমাৰো ভাল। থাম্বনেইল আৰু টাইটেল দেখি গম পাইছে চাগে আজি ভিডিঅ'টো কিহৰ ওপৰত বনাম। আৰু বতৰটো খুবেই ডাৱৰীয়া, মানে বাৰিষা বতৰ যিহেতু একদম পূৰা বৰষুণ, এবাৰ ৰ'দ দিয়ে এবাৰ বৰষুণ দিয়ে। আমাৰ ইয়াত বাৰিষা যদিও আমাৰ ইয়াত পানী নাই, একদম পূৰা খৰাং মানে কি হয়, ওচৰত ফিচাৰীটো পানী নাই, আৰু ওচৰৰ ফিচাৰীটো পানী নাই। পথাৰ অকণমান দেৰিকৈ মই পথাৰখন দেখাম, চাব দেই। ইয়াত পানী কি হয়নে নহয় গম পাব। মানে ওচৰ পানী যেতিয়া হ'ব, মানে ৰক্ষা নোহোৱাকৈ হ'ব চাগে। আৰু ওচৰত যেতিয়া শুনিছেই চাগে সোৱণশিৰি ডেমৰ কথা। ডেম মানে এইটো NHPC ডেমটোৰ কথা কৈছোঁ, যোনটো তাৰ পৰা কাৰেণ্টটো টনা হৈছে। আৰু আমি এতিয়া এনেকৈ গৈ থাকিম, গৈ দোকান পামগৈ। দোকানৰ পৰা কি আনিম এতিয়া? পিঁয়াজ আনিম, দালি তেল মাৰিবলৈ। হয় তুমি? আমাৰ ভণ্টিৰ জ্বৰ, আৰু লগতে এতিয়া বহুতৰে জ্বৰ হৈছে। আমাৰ মাহঁতৰো হৈছিলে, মাহঁতৰ ভাল হ'ল জ্বৰ। এইপিনে আমাৰ এই বেটাহঁতে খেলিবৰ কাৰণে এইবোৰ কি কৰি থাকে এইবিলাক। মেডিকেল লৈ যাব নি? ভণ্টিৰ জ্বৰ, দোকান খুলি আছে, এখন ৰ'ব। এই বা জ্বৰ চৰ দেখুৱাই নাগে নি? জ্বৰ হৈছে, জ্বৰ। এতিয়া মানে গাইজ ভাত পানী খালোঁ, মাহঁতেও খালে, সকলোৱে খালে। এতিয়া টাইম হৈছে পূৰা কিমান 12টা বাজিছে। তাৰপিছত ছোৱালীয়ে মানে এতিয়া শুই আছিলে ছোৱালী, এতিয়া তাইক ভাত কেইটামান দি লৈছোঁ। তাইক খুৱাইলে ভাত নাখায় যিহেতু, নিজে ভাত খায়। এইপিনে বতৰটো চাওক ধুনীয়া। এইপিনে মই কৈছিলোঁ নথনি মাৰ সেয়া সাৰি মেলি আজৰি হ'ল। এইফালে আমাৰ এইয়া অকণমানি ফুলৰ বাগানখন। বৰষুণ দিছে যে ফুলবোৰ ইমান ভাল হোৱা নাই, একদম কিবা হৈ গৈছে। এজোপা মানি প্লেণ্ট, তাৰপিছত এইপিনে গধূলি গোপাল আছে, স্নেক আছে, আৰু কি কয় জানো, এইবিলাকৰ নামবোৰ ইমান নাজানো। এয়া এইফালে এয়া বেয়া হৈ গৈছে, এনেই বগা গোলাপ ফুলাই নাই, ৰুই থোৱা আছে। এইপিনে এইজোপা এল'ভেৰাজোপা ভালকৈ বহাই নাই, এইবিলাক ইমান বাঢ়িছে, এইবোৰ বহাই নাই ইমান। কিবা এটা হৈ আছে এজোপা, সাৰ পোৱা নাই নেকি। মানে দেখাই দিম ৰ'ব দেই। এজোপা মানি প্লেণ্ট পূৰা পোৱালি সোমাই আছে। ইমান ধুনীয়াকৈ থ'বলৈ চেষ্টা কৰোঁ, কিন্তু বৰষুণে বেয়া কৰি পেলাই এইটো। এইপিনেও এইপিনে ফুলৰ বাগান এখন পাতিব লাগিব, কিন্তু এইপিনে মাৰ ভাগত তাঁতশালখন আছে কাৰণে এইপিনে ফুলৰ বাগানটো পতা হোৱা নাই। এনে পাতিম আৰু ফুলখিনি। এইপিনে গছত আমো এদাই হ'ল, আহাৰৰ লাষ্ট যিহেতু আম চাম চব এদাই হৈ গ'ল। আছে দুটামান, এজোপা আমাৰ এইফালে আম, এইফালেও আম। আপোনালোকে আম খাইছে নাই বাৰু কওকচোন? আমি খালোঁ বাৰু পূৰা। এতিয়া আমনি লাগিলে, এতিয়া খাবলৈ মন নাযায়। তাৰপিছত আমাৰ সিহঁতে কি কৰিছে দেখাই লওঁ বোলক। ইপিনে এজনী কুঁহিয়ে মাম খাই আছে। মাম খাইছা? বাহঁতে নাখাবা, সোঁহাতে খোৱা, সোঁহাতে খোৱা। এইটো হাতে খোৱা। তাই বাঁহাতে ভাত খাই ভাল পায়, সোঁহাতে নলগায়। এইটো হাতে নাখায় দেই, এইটো হাতে নাখায়, এইটো হাতে খোৱা, এইটো হাতে মাম খোৱা, এইটো হাতে খোৱা মাম। মুখখন ঢিলা ঢিলা আহিছে, এতিয়া স্পষ্ট আহিছে। মানে কুঁহিয়ে মাম খাই আছে এজনী। মাম খাইছা? কুঁহি মাম খাইছা? কিহে খাইছা? দুটা হাতে খাইছে ভাত। এয়া বাপেক পুতেক কি লাগে বুলি সোধা দেখি তাৰপৰা কৈছে আমাক মাংস লাগে। এইপিনে ধুনু আহিলে, ভাইটিও আহিলে। এইপিনে টমটমৰ পৰা চাৰ্জত লগাই থৈছে দুখন, এখন ধুনু ভাগ, এখন ভাইটি ভাগৰ। ভাইটি নাই, এইপিনে ওলাই গৈছে ক'ৰবালৈ, তেওঁলোকৰ ক'ৰবাত আমাৰ ফালে গৈছে। মানে সেয়া ল'ৰাৰ লগত কিবা কিবি পাতি আছে, সাধু ক'ব লাগে, সাধু কৈ আছে। মই আপোনালোকৰ মানে পথাৰখন দেখাই আছোঁ বোলা। এইফালে পথাৰখন কি দেখাম এইপিনে আমাৰ এনেকৈ দেউতাই ইয়াত ভোট জলকীয়া কৰিছিলে, গোটেই জংঘল হৈ গ'ল বাৰিষা। এতিয়া জংঘল তাৰপিছত এইপিনে ভোট জলকীয়াখিনি জুম কৰি দেখাম ৰ'ব। এইয়া ভোট জলকীয়া, এইপিনে কণ জলকীয়া আছে, এইপিনে ভোট জলকীয়া আছে। পূৰা বতাহ মাৰি আছে, পূৰা পথাৰত পূৰা বতাহ। এইপিনে ওচৰতে কঠীয়া পাৰি থৈছে, মানে সিঁচি থৈছে, গজিলে বহুত। আমাৰো এনেকৈ নেট দি পেলাই এনেকৈ হেৰি কৰি দিছে। ইয়াত নেট নি পেলাই মানে গৰুৱে খায়, কুকুৰা সোমায়।
মাটি বেছি নাই, এইডৰা আৰু এইডৰা এনেকৈ কৰিব, তাৰপিছত এইকেইডৰা নকৰে। এইপিনে কঠীয়া ডাঙৰ হ'লে এয়া ইমান ধুনীয়া সেউজীয়া হৈ আছে ন কঠীয়াখিনি। এইখিনি মই কৈছিলোঁ আমাৰ পথাৰত পানী নাই বুলি আছে, পানী চানী অকণো নাই। সেইখন আমাৰ বাৰীখন, তালৈ নাযাওঁগৈ এতিয়া, দুপৰীয়া হৈছে মানে আমাৰ গৰু নহয়। সেইপিনে আমাৰ গৰু এৰাল দি থোৱা আছে। এইটো আমাৰ ওচৰতে একদম ডাঙৰ কাৰেণ্টটো, যোনটো বাহিৰলৈ নিয়াত কাৰেণ্টটো NSPCৰ পৰা, য'ত টাৰবাইন মেচিন বহাইছিলে বুলি কৈছিল যে, মানে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো যেতিয়া মানে মাজতে একদম আমি সৰু হৈ থাকোঁতে মানে পূৰা হুলস্থুল কৰিছিলে মেচিন বহাবলৈ হ'লে। এতিয়া কিন্তু তাতে মেচিন বহাই কাৰেণ্টটো ইয়াত আনিলে, একোৱেই কৰিব নোৱাৰিলে। আৰু চৰকাৰে যোনটো কাম কৰিম বুলি কয় সেইটোতো এনেও কৰিবই ন, যিমান লাগিলে জনতাই বাধা হওক, হয় নাই বাৰু? এইটো কাৰেণ্টটো য'ত আছে যে, এইটো মাত এটা দি থাকে পূৰা ডাঙৰকৈ, আমাৰ ঘৰলৈকে শুনি থাকি মাতটো, আৰু ভয়ে লাগে। ওচৰত এইবিলাক গছ চছ, কিন্তু গছ যে ইয়াত ঢেৰ গছ আছিলে, বাঁহ গছ আছিলে, এইবোৰ চব কটা গ'ল মানে, কাৰণ শ্বৰ্টত কিবা পৰিব বুলি। সেইপিনে এতিয়া খেতি কৰি ইয়াত মানে পানী নাথাকে। এতিয়া কি কাৰণে পানী নাথাকে, আগতে পানী বহুত হয় এই আহাৰ আৰু শাওণ মাহত, এতিয়া পানী একেবাৰে নাই। বাঁহ মোৰ বাঁহেই নাই। আৰু কি দেখাম, ৰেগুলাৰ ভ্লগ দিবলৈ চেষ্টা কৰোঁ, পিছে ভ্লগটো বনাই পেলাই তেনেকৈ আধাতে খাই পাহৰি থাকোঁ বা বনাবলৈ এলাহ লাগে, বনাব মন নাযায়। ল'ৰা লোকৰ নিচিনাকৈ এনেকৈ সাঁচি কাচি ভ্লগ দিবলৈ আমি নোৱাৰোঁ, যিহেতু যেনেকৈ থাকোঁ তেনেকৈয়ে দিওঁ। কিন্তু ক'ৰবাত পানী চাব, ইমান লেতেৰা পানী আমি খাওঁ, লেতেৰা মানে এইটো টিউবৱেলৰ পানীও একদম বেয়া। আৰু ইয়াত দেখিছে কিমান মটৰৰ পানী, কিমান মটৰৰ পাইপডালে বেয়া হৈ গৈছে। এইবিলাক কিমান লেতেৰা নহয়, সেই বালি চাওক পেলাই থৈছোঁ, কেনেকুৱা লেতেৰা বালি, বহুত বেয়া পানী আমাৰ ইয়াত। মানে এইটো আমাৰ ঘৰতে বেয়া নহয়, অকল মানে চবৰে ৰঙা ৰঙা পানী নহয়। গুড মৰ্ণিং সকলোলৈকে। আজি দুদিনেই হ'ল ভিডিঅ'টো এডিট কৰি পিনে দিব পৰা নাই। এতিয়া ভাবিছোঁ মই কি কৰোঁ আপোনালোকক দেখাম লওক। মানে ৰাতিপুৱা হৈছে, ভাত পানী বনাই আজৰি হোৱা নাই বাৰু। এইপিনে চাব পাৰে, এইপিনে ধুনীয়াকৈ ৰ'দ দি দিছোঁ, এয়া পূৰা বতাহ মাৰিছে, বাহিৰত ধুনীয়াকৈ কাপোৰ মেলি থোৱা আছে। আৰু মই এতিয়া মানে ছোৱালী নাই, মায়ে লৈ গৈছে, সেইকাৰণে ল'ৰালৈকে কি কৰোঁ পটাপট আপোনালোকক দেখাই নগ'লোঁ। সেয়া দেখিছেনে, মোক কাম কৰি নহ'লে কুঁহি আহি পায়ে গ'লহি। এয়া লগতে আৰু উপাংশুও পালেহি। গাইজ দেখিছেনে, আহি গ'লে। এতিয়া শুবলৈ আমনি কৰিছে, শুৱাই লওঁ। তাৰপাছত মানে কি কৰোঁ দেখাই আছে। মানে বেটাও আহিছে, এই বিছনাখন পাৰিছিলোঁ, এয়া লেতেৰা পেতেৰা উঠি দিলে নহয়, কৰিব ল'ৰা ছোৱালী থকা মানুহ এনেকৈ আৰু অকণমান পাছত মানে এজোপা জেতুকাজোপা ছিঙি পেলাই মাথাত লগাব লাগিব। পিনে পূৰা জেতুকা ছিঙি ল'লোঁ, আৰু এতিয়া এইখিনি গুচাই লওঁ। জেতুকা পাতখিনিও ছিঙি ল'লোঁ ধুনীয়াকৈ। জেতুকা গছজোপা এইজোপা দেখিছিলে, এইজোপা। আৰু এইপিনে এয়া জেতুকাখিনি ছিঙি ল'লোঁ। এতিয়া ধুনীয়াকৈ আৰু কেইটামান বস্তু দিম ইয়াৰ লগত। কি দিওঁ ব'লক।
এইখিনি লৈ যাওঁ জানো, এটা হাতে কেমেৰা কৰি এদিন কৰিলে বেয়া। আৰু কি দিম দেখুৱাম দেই। এপিনে নৰসিংহ পাত আছে, নৰসিংহ পাত লৈ ইয়াতে থৈ লওঁ। তাতে নৰসিংহ পাত কেইটামান দি দিম, বেছি নিদিওঁ, দি দিম কোমলীয়া পাত। হৈ গ'ল। এতিয়া সেনেকৈ জবা ফুলৰ পাত, এতিয়া গাইছ জবা ফুলৰ পাতখিনি আনি লওঁ। এতিয়া ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকিব। আমাৰ ঘৰত যিহেতু জবা ফুল নাই, ওচৰত খুৰীহঁতৰ ঘৰত জবা ফুল আছে। খুৰীহঁতৰ ঘৰত জবা ফুলৰ পাত আনি লওঁ, ফুলো আনিম আৰু পাতো আনিম। দেখাই লওঁ ক'ৰ পৰা আনিমগৈ। ৰেডি সৰুকৈ পাত এটা আছে, পিন্ধি এনেকৈ আমি মই সোমাই আহিলোঁ। সেইফালে আছে গছজোপা, জবা ফুল ধুনীয়াকৈ হেৰি হৈ আছে। ফুল দুপাহমান লৈ লওঁ, ফুল ছিঙিবলৈ মনেই নাই। ফুল নিচিঙো, পাত দুটামানকৈ ছিঙো।